ভোৰাগাঁৱৰ বালিডোঙাত লুইটৰ খহনীয়াৰ ভয়াৱহ তাণ্ডৱ। মৰিগাঁও জিলা উত্তৰাঞ্চলৰ লাহৰীঘাটৰ ভোৰাগাঁৱকে আদি কৰি বহুকেইখন অঞ্চলত লুইটৰ বিধ্বংসী বানে তছনছ কৰি যোৱাৰ পিছতেই এতিয়া আকৌ খহনীয়াই আতংকৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। ভোৰাগাঁও ৰাজচক্ৰৰ অন্তৰ্গত বালিডোঙাত লুইটৰ ভয়াৱহ খহনীয়াত প্ৰায় অৰ্ধশতাধিক গৃহস্থৰ গৃহ লুইটৰ বুকুত যা যায়। উল্লেখযোগ্য যে বিগত প্ৰায় 15 বছৰৰ আগত 2 নং বৰকুৰ পথাৰ হলৌকান্দা সেউজীয়া পথাৰকে আদি কৰি বালিডোঙাত কিছু অংশ লুইটৰ খহনীয়াত যা গৈছিল যদিও বালিডোঙা গাঁৱৰ বেছি অংশই ৰক্ষা পৰিছিল খহনীয়াৰ পৰা। খহনীয়াই যেন বালিডোঙাবাসীক সকাহ দিছিল। বালিডোঙা অঞ্চলত প্ৰায় 15 বছৰে খহনীয়া নাছিল, কিন্তু এই বছৰ যেন বালিডোঙাবাসীৰ ৰক্ষা নাই। চৰকাৰী প্ৰশাসনে যদি খহনীয়াৰ প্ৰতিৰোধ কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনে বালিডোঙাবাসীৰ শেষ ভৰসাও যেন চকুৰ আগতেই চপৰা চপৰে খহি লুইটৰ বুকুত যা যাব। বালিডোঙাবাসীয়ে চৰকাৰ তথা প্ৰশাসনক কাটৰ আহ্বান জনাইছে খহনীয়াৰ প্ৰতিৰোধৰ বাবে। বালিডোঙাবাসীৰ এই কাটৰ আহ্বান শুনিবনে চৰকাৰে তথা চৰকাৰৰ জলসম্পদ বিভাগে, সেয়া সময়ত লক্ষণীয় হ'ব। সমস্যাটো আজি যি ভয়াৱহ ৰূপ লৈছে, আগৰ মানুহবিলাক আহি পেলাই বালিডোঙা পঞ্চায়ত যিটো আশ্ৰয়স্থল হিচাপে বাছি লৈছে, তেওঁলোকে আশ্ৰয় লৈ আছে। এই গাঁৱৰ আগত প্ৰায় 2-3টা গাঁও ভাঙি যোৱাৰ মানুহখিনি বালিডোঙা গাঁৱত মিতিৰ আছে, তেওঁলোক আহি পেলাই ইয়াত আছে। আৰু আজি বালিডোঙা গাঁওখন অলৰেডি নদীত যা যোৱাৰ উপক্ৰম হৈছে। আৰু এই যদি বালিডোঙা গাঁওখনো আজি নদীত যা যায়, যদি কেনেবাকৈ হেৰাবলগীয়া হয় আমি ভোৰাগাঁও অঞ্চলে, তেতিয়াহ'লে এই গোটেইখিনি মানুহ একেলগে হাৰাশাস্তি হ'বলগীয়া হ'ব। গতিকে আজি যিটো গৰাখহনীয়া সমস্যা, এই সমস্যাটো স্থায়ী সমাধানৰ কাৰণে আমি আগৰ পৰাই প্ৰতিবাদ কৰি আহিছোঁ। আৰু যদিও এতিয়া স্থায়ী সমাধানৰ সময় যদি নাই চৰকাৰৰ হাতত, তথাপিও আমি কওঁ চৰকাৰক যে অস্থায়ীভাৱে গৰাখহনীয়া সমস্যাটো অলপ হ'লেও সমাধান কৰিব লাগে। বানত 1 সপ্তাহ ধৰি ব্ৰহ্মপুত্ৰ প্ৰবল গৰাখহনীয়াই আমাৰ বালিডোঙা গাঁৱৰে প্ৰায় 40-50 ঘৰ মানুহৰ ঘৰ দুৱাৰ নিশেষ কৰি ব্ৰহ্মপুত্ৰত বিলীন হৈ গৈছে। আৰু ওচৰ চুবুৰীয়া আৰু বহুত কেইখন ঘৰ আছে। গতিকে যদি স্থায়ী প্ৰতিৰোধ নহয় বা প্ৰতিৰোধৰ নামত যদি কিবা আঁচনি লৈ পেলাই যদি কোনো প্ৰতিৰোধৰ ব্যৱস্থা নকৰে, গতিকে এসময়ত আমাৰ বালিডোঙা গাঁওখন আমাৰ যিটো নেকি অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া হৈ যাব।